তো আজি টপিকটো হৈছে আপোনাৰ চব্জি লৈ মানে ভেজিটেবল যিবিলাক আজিকালি ওলাইছে তো এইবিলাকো হৈছে পইচাৰ কাৰণে মানে এইবিলাক মানে ঘটি আছে। তো কেতিয়াবা যদি মন চন বেয়া হৈ থাকে তো নীৰৱে সেনেকুৱা দুচকীয়া বাহনো যদি থাকে আপোনাৰ তো নীৰৱে এনেকুৱা জেগাত আহিব, তো এনেকুৱা প্ৰকাণ্ড শিল চিল বিচাৰিব, বিচাৰি কিনে ইয়াতে মানে বহিব শান্তিত, মানে ষ্টিল মানে প্ৰকৃতিৰ লগত মানে মন হ'ব, প্ৰকৃতিৰ লগত নিজৰ মনটো খেলিব। তো চাব, ট্ৰাই কৰিব খেলি কিনে। মই খেলিছোঁ, আপোনালোকক সেইকাৰণে কৈছোঁ প্ৰকৃতিৰ লগত নীৰৱ হ'ব, প্ৰকৃতিৰ যোনটো শব্দ সেই শব্দটো শুনিব। আৰু এই প্ৰকাণ্ড শিলৰ মাজৰ ওপৰত আমি গৈ আছোঁ এতিয়া। এয়া মাই গড, তো ছেকেণ্ড বিয়াৰ গিলছ আৰু আমি এতিয়া ওপৰলৈ আহিলে ভিউটো এনেকুৱা পাব। এই চাওক, এইটো প্ৰকাণ্ড শিল আৰু এইটো মায়াং পাহাৰৰ একদম লগত। চাওক কি ধুনীয়া একদম প্ৰাকৃতিক, মানে গ্ৰীণ প্ৰাকৃতিক মানে এনভাইৰনমেণ্ট। লগত কথা পাতিবৰ কাৰণে এইটো মায়াং পাহাৰৰ কাষত আছোঁ মই, ডাঙৰ শিল এটাত বহি আছোঁ। তো আপোনালোকে দেখাই পাইছে শিলটো। তো আমি, আপোনালোকে জানে বছৰত আমি 6 মাহ আমি ঠাণ্ডা খাওঁ আৰু 6 মাহ গৰম খাওঁ। তো প্ৰকৃতিয়ে আমাক 6 মাহ সেউজীয়া এনেকুৱা পাতবোৰ দেখায়, আৰু 6 মাহ কি হয় আপোনাৰ শুকান হয়, একদম ঠাল ঠুং ভাঙি চাঙি একদম এনেকৈ হৈ যায় আৰু। তো আজিকালি মানে আপোনালোকক মই এটা এক্সাম্পল দিছোঁ এইটো। তো আজিকালি কি হৈছে, আপোনালোকৰ চব্জিবিলাক যি আছে, তো আগতে আমি 6 মাহত মানে ঠাণ্ডা ছিজনত ফুলকবি, বন্ধাকবি, ধনিয়া পাত এইবিলাক খাইছিলোঁ ঠাণ্ডা ছিজনত। তো এইবিলাক আমি ৰখি আছিলোঁ, ৱেইট কৰিছিলোঁ, এটা ডিজায়াৰ আছিল, মানে এটা উৎপাত আছিল, মোক ঠাণ্ডা দিন আহিব, মোকতো খাব পাম। তো আজিকালি 12 মাহে পায়। তো আপোনাৰ 6 মাহ আগতে আমি পাইছিলোঁ, 6 মাহ মানে ঠাণ্ডা ছিজনৰ চব্জিটো বেলেগ আৰু গৰম ছিজনৰ চব্জিটো বেলেগ। তো আজিকালি এইটো নাই, আজিকালি ইকুৱেল হৈ গৈছে, 12 মাহে আপুনি যি খাব বিচাৰে তাকে পায়। তো কি কাৰণত গম পাইছে? তো পইচাৰ কাৰণত আজি এইবিলাক হৈ আছে। তো পইচাৰ কাৰণে আজি ফুলকবি উগাই আছে গৰম দিনতো, বন্ধাকবিও উগাই আছে, কিন্তু সোৱাদ একো নাই। তো আপোনালোকে নিজেও এইটো প্ৰমাণ পাইছে, সোৱাদ নাই, ধুনীয়া গেছ হয়, পেটৰ প্ৰব্লেম হয়, হজম নহয়। তো এইবোৰ কিয় হৈ আছে? তো এইবোৰ সাৰ ইউজ কৰি কিনে, মানে এইটো মানে প্ৰকৃতিৰ মানে বিৰুদ্ধ গৈ কিনে সাৰ ইউজ কৰি কিনে সিহঁতে চব্জি উগাই আছে। পইচাৰ কাৰণে আজিকালি মানে পইচা আছে তো চব সময়ত এইটো খাব মন গৈছে, ফুলকবি খাম, তো এইটো নহয়। তো এইটো আমি ভুল কৰি আছোঁ। তো আমি এইবোৰ কিনি খাই আছোঁ যে আমি খাম, ফুলকবি খাম, বন্ধাকবি খাম, চব খাম আমি, কিন্তু কি জানে, আমি ছিজন ৱাইজ খাম, যোনটো ছিজনত বস্তু যিটো খোৱা হয়। তো আমি এনেকৈ এটা ফৰ্মুলাত চলিব লাগিব, প্লাছ আৰু মাইনাছ এই দুটা বস্তু, মানে দুটা ট্ৰাম ভালকৈ চলাব লাগিব, তেতিয়াহে আমাৰ মানে চাৰ্কিটটো ভালকৈ চলিব গম পাইছে? তো আমাৰ মানে আমাৰ শৰীৰটো এনেকুৱা দুটা ট্ৰামত চলে, এটা ব্লেক এটা হোৱাইট। তো এই দুটা বস্তুক আমি ইকুৱেল কৰি ৰাখিব লাগিব। তো ব্লেক হৈছে আমাৰ কি জানে, অজ্ঞাত, আৰু হোৱাইটটো হৈছে আমাৰ জ্ঞাত। তো আমি বৰ্তমান জ্ঞাত দুনিয়াত আছোঁ, আৰু এটা আমাৰ অজ্ঞাত দুনিয়া আছে, সেইটো আমাৰ ব্লেক। তো আপোনালোকে গমেই পাইছে বুজাই, তো মই আগৰ ভিডিঅ'টো কৈছোঁ ব্লেক এণ্ড হোৱাইট মানে কি। আৰু এইখিনিতে এটা কথা কৈ লওঁ আপোনালোকক। তো সিদিনাখন আহি যে বান্দৰ জিকা দিছিলোঁ, ই আৰু মই, অংকুৰ আৰু মই, তো এইখিনিয়ে ঠাই হয় এইখিনি। তো ইয়াতে আমি সিদিনাখনে বৰষুণত ফাঁচি গ'লোঁ। তো শিলবিলাকৰ মাজত আমি চাহাৰা লৈছোঁ, এইবোৰ শিলবিলাকৰ গুফাত মানে চাহাৰা লৈছোঁ। তো এনেকুৱা থাকিব নালাগে, বৰষুণ দিলে ঢেৰেকনি হ'লে এনেকুৱা থাকিব নালাগে। তো কিন্তু উপায় নাই, মোবাইল চোবাইল আছিল, এতিয়া মোবাইল চোবাইলো জিকাব নোৱাৰোঁ। তো সেইকাৰণে মৰণক শৰণ দি হ'লেও আমি মানে দুইটাই আমি ছেফটি লৈছোঁ যাই কিনে। আৰু দুইটাই ইলেক্ট্ৰিকৰ কাম কৰোঁ, জানে আগৰ ভিডিঅ'টো মই দিছোঁ ইলেক্ট্ৰিকৰ কাম কৰা ভিডিঅ'বোৰ। তো কাৰেণ্টৰ কামো কৰোঁ। আৰু আপোনালোকে যদি ঢেৰেকনিৰ বিষয়ে জানিব বিচাৰে যে ঢেৰেকনি বস্তুটো কি হয়, তো আমি ইউজ কৰি আছোঁ ঢেৰেকনিটো আমাৰ ঘৰত। তো আপোনালোকে যদি জানিব বিচাৰে তো কমেণ্ট কৰিব, এনেকুৱা ভিডিঅ'ৰ ওপৰত মই ভিডিঅ' বনাম। আৰু আজিকালি কিতাপকো মানে মিছা বনাই দিছে। আগতে আমি কিতাপত পঢ়িছিলোঁ ঠাণ্ডা দিনত, শীতকালত ওলোৱা মানে আপোনাৰ চব্জি, শীতকালত ভেজিটেবল, আৰু ঠাণ্ডাৰ দিনত, গৰম দিনত এনেকৈ আমি ভেজিটেবল পঢ়িছিলোঁ। তো এতিয়া কোনো ছিষ্টেম নোহোৱা হৈ গৈছে, এতিয়া পূৰা মানে 12 মাহ। এতিয়া যে সেনেকৈ বনায়, এতিয়া আপোনাক ল'ৰাই প্ৰশ্ন কৰি দিব, আৰু গৰম দিনতো দেখোন আমি ফুলকবি পাই আছে। তেনেকুৱা কথা। কিতাপো আজিকালি ভুল হৈ গৈছে। তো কিতাপখন পঢ়ালে আজি ভালকৈ পঢ়াব আৰু, কাৰণ চব সময়ত আজিকালি চব পায়, কাৰণ পইচা, মানি ইজ ইম্পৰ্টেণ্ট। যদি ভিডিঅ'টো ভাল লাগিছে, মই সঁচা কথা কৈছোঁ, আপোনালোকে যদি এনেকুৱা প্ৰমাণ পাইছে, এনেকুৱা গেছ চেছ হৈছে আপোনালোকৰ এইবিলাক খাই পেলাই চব্জি, তো কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। জয় শ্ৰী ৰাম।